নমস্কাৰ আজি হৈছে 11 নৱেম্বৰ আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ ধুলা কাণ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল এনে ঘটনা ঘটিলে এছপি আৰু ডিআইজি নিজে যাব লাগিব ঘটনাস্থলীলৈ চিআইডিৰ তদন্তত নতুন দিশ উন্মোচন হোৱাৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই তদন্ত প্ৰক্ৰিয়াৰ কথা এই কাৰণে কোৱা হৈছে যে ইয়া এক বিজ্ঞানসন্মত তদন্ত আৰু ধুলা কাণ্ডক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় ধুলাৰ গোচৰৰ আৰক্ষীৰ তদন্ত ভাল হোৱা নাই বুলি মোলৈ খবৰ আহিছিল তাৰ পিছতে মই ছোৱালীজনীৰ ঘৰলৈ গৈছিলোঁ চিপজৰি অভিযুক্তই নিজেই ছোৱালীজনী ডিঙিৰ পৰা আঁতৰাইছিল মোৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে আৰক্ষীয়ে দিব পৰা নাছিল চিআইডিলৈ গোচৰটো দি আৰক্ষী আৰু অতিৰিক্ত আৰক্ষী নিলম্বিত কৰা হৈছিল এতিয়ালৈ সেই সময়ৰ এছপি এএছপি অচি চক্ৰ বিষয়া আৰু 3 গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছিল চিআইডিৰ তদন্তত নতুন দিশ উন্মোচন হোৱাৰ কথা সদৰি কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই তদন্ত প্ৰক্ৰিয়াৰ কথা এই কাৰণে কোৱা হৈছে যে এয়া বিজ্ঞানসন্মত তদন্ত মৃতদেহ কবৰৰ পৰা উলিয়াই আনি এনেদৰে পুনৰ মৰণোত্তৰ পৰীক্ষা কৰাৰ ঘটনা এই সময়ত উল্লেখনীয় এনে ঘটনা ঘটিলে এছপি আৰু ডিআইজি নিজে ঘটনাস্থলীলৈ যাব লাগিব যোৱা এটা বছৰত ঘটা এনেধৰণৰ ঘটনাৰ পুনৰ তদন্ত কৰিবলৈ এছপি সকলক কোৱা হৈছে অচি ফেইল কৰিলে এছপি ফেইল কৰিলে ডিআইজিয়ে তদন্ত কৰিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আন এটা গুৰুত্বপূৰ্ণ খবৰ বেংক একাউণ্ট হেক অৱসৰপ্ৰাপ্ত শিক্ষকৰ একাউণ্টৰ পৰা ধন সৰলোকি কৰি ৰঙিয়াৰ আৰক্ষীৰ জালত 2 হেকাৰ ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট হেক কৰাত জড়িত এটা বৃহৎ চক্ৰ ৰঙিয়া মহকুমা আৰক্ষীৰ জালত 2জন হেকাৰ অনলাইন যোগে বেংকৰ গ্ৰাহকৰ একাউণ্ট হেক কৰি একাউণ্টৰ পৰা ধন সৰলোকি কৰিছিল হেকাৰ 2জনে ভাৰতীয় ষ্টেট বেংকৰ একাউণ্ট হেক কৰাত জড়িত এটা বৃহৎ চক্ৰ আৰক্ষীয়ে এই চক্ৰটোৰ 2জনক গ্ৰেপ্তাৰ কৰিছে যদিও কেইবাজনো পলাতক হৈ আছে ধৃত 2 হেকাৰ ক্ৰমে মৰিগাঁৱৰ বাহাৰুল ইছলাম আৰু আছাদুল ইছলাম বুলি জানিব পৰা গৈছে আৰক্ষীৰ তথ্য অনুসৰি গুৱাহাটীৰ এটি ভাড়াঘৰৰ পৰা দুৰ্বৃত্তই হেকিঙৰ কাম চলাই আছিল 2 মাহৰ তদন্তৰ অন্তত ৰঙিয়া মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দুয়োকে তথ্যসহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় উল্লেখযোগ্য যে প্ৰায় 2 মাহ পূৰ্বে বাক্সা জিলাৰ দেউলকুচি হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক তথা দুহিৰ নিবাসী আব্দুল মতিনে দিয়া এক অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত কৰে আৰু 2জন হেকাৰক গ্ৰেপ্তাৰ কৰে মহকুমা আৰক্ষী বিষয়া সুশান্ত সিঙে জানিবলৈ দিয়া অনুসৰি আটক এই হেকাৰ 2জন হৈছে বেংকৰ গ্ৰাহকৰ পৰা ধন অনলাইন যোগে হেক কৰি সৰলোকি কৰা এটা বৃহৎ দলৰ সদস্য অভিযোগকাৰী অৱসৰপ্ৰাপ্ত শিক্ষক আব্দুল মতিনৰ বেংকৰ পৰা 8,80,000 টকা সৰলোকি কৰাৰ সময়ত যি ট্ৰানজেকশ্যন আইডি আছিল তাৰ সহায়ত আৰক্ষীয়ে 2 গৰাকী হেকাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় এই ক্ষেত্ৰত বেংকৰ কৰ্তৃপক্ষই তথ্যসমূহৰ যোগান ধৰা বুলি জানিবলৈ দিয়ে আৰক্ষী বিষয়াই 2 গৰাকী হেকাৰক বৰ্তমানে জেৰা অব্যাহত ৰখাৰ লগতে তদন্ত অব্যাহত আছে বুলি জানিবলৈ দিয়ে মহকুমা আৰক্ষী বিষয়াজনে পৰৱৰ্তী খবৰ 2026 নিৰ্বাচনক লৈ ভূপেন বৰাৰ প্ৰতিশ্ৰুতি আমাৰ চৰকাৰ আহিলে প্ৰথম কেবিনেটতে আমি পুৰণি পেঞ্চন নীতি বাহাল ৰাখিম কংগ্ৰেছক চৰকাৰৰ গঠনত কৰ্মচাৰীসকলে সহায় কৰক আমি তেওঁলোকক পুৰণি পেঞ্চন নীতি দিম শিক্ষকক ভাৰতজোৰা যাত্ৰাত অংশগ্ৰহণৰো আহ্বান ভূপেন বৰাৰ আৰু 2026 নিৰ্বাচনক লৈ ভূপেন বৰাৰ প্ৰতিশ্ৰুতি আমাৰ চৰকাৰ আহিলে প্ৰথমে কেবিনেটতে আমি পুৰণি পেঞ্চন নীতি বাহাল ৰাখিম বুলি মন্তব্য আগবঢ়াই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা কয় কংগ্ৰেছক চৰকাৰ গঠনত
কৰ্মচাৰীসকলে সহায় কৰক, আমি তেওঁলোকক পুৰণি পেঞ্চন নীতি দিম। শিক্ষকক ভাৰতজোৰা যাত্ৰাত অংশগ্ৰহণৰো আহ্বান জনাই ভূপেন বৰাই। কটন বিশ্ববিদ্যালয়ৰ নিৰ্বাচনৰ ফলাফল ঘোষণা, সাধাৰণ সম্পাদক পদত ঋতুৰাজ শইকীয়াৰ জয়লাভ আৰু সভাপতি পদত ত্ৰিদীপ ভাগৱতীৰ জয়লাভ। আৰু কটন বিশ্ববিদ্যালয়ৰ আজি নিৰ্বাচনী ফলাফল আনুষ্ঠানিকভাৱে ঘোষণা কৰে আৰু সভাপতি পদত ত্ৰিদীপ ভাগৱতীৰ জয়। দিবলৈ পৰৱৰ্তী খবৰ, সংসদ ভৱনত ভাষণ দিবলৈ আমন্ত্ৰণ অসমৰ হিমাংশু শইকীয়াক। 19 নৱেম্বৰত বক্তব্য ৰাখিব তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ যুৱকজনে। ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান। আৰু সংসদ ভৱনত ভাষণ দিবলৈ আমন্ত্ৰণ অসমৰ হিমাংশু শইকীয়াক। 19 নৱেম্বৰত বক্তব্য ৰাখিব তিনিচুকীয়া জিলাৰ ফিলবাৰীৰ যুৱকজনে। ইন্দিৰা গান্ধীৰ জন্মদিন উপলক্ষে আয়োজন কৰা হৈছে এই বিশেষ অনুষ্ঠান আৰু এই অনুষ্ঠানত ভাষণ দিব অসমৰ হিমাংশু শইকীয়া।